হীৰা হীৰা তুমি ক'ত আছা চাওঁ এইফালে আহা কিয় ইমান চিঞৰি আছে? নহয় মানে মোৰ বন্ধু আজি অবিনাশক ভাত খাবলৈ মাতিছো হয় নেকি? ভালেই কৰিলে দিয়ক আপুনি। ইমান দিনৰ মূৰত ল'ৰাটো ভাত খাবলৈ মাতিছে, খুব ভাল কৰিলে দিয়ক। আজি ভাতৰ লগত খাবলৈ কি আনিছে? আজি মানে বজাৰৰ পৰা মাংস আনিলো, মাংস মাছ আনিলো, তাকে বনাবা তুমি। হ'ব দিয়ক। আজি মোৰ বন্ধুৰ ঘৰত তৃপ্তিৰে এসাঁজ খালো দে, বহুত ভাল লাগিলে ভাত সাঁজ খাই। এই অবিনাশ তই কোপা আহিলি? নহয় ককা, আজি মোৰ বন্ধুৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ আছিল। ভালে কৰিলি বোপাই, মোকহে নামাতে। এই ককা দুখ চুখ কৰি নাথাকিব আৰু। হ'ব দে মই যাওঁ, তইও ঘৰলৈ যা। আপুনি যাবলৈ ওলালে? মই যাবলৈ ওলালো, তুমি ভাত বাহাগে যোৱা। মই ভাত বাঢ়োগে, আপুনি দেৰি নকৰিব, সোনকালে আহিব। ককিৰাম, ভালেনে আপোনাৰ? ভালে আছো দিয়া। বোলো কোনফালে যোৱা? হে সখী, তোমাৰ ঘৰলৈকে আহিছো। আমাৰ পোনাকণতো নাই যে। ভালে কৰিলা দিয়া। পোনাকণত পিছে কলৈ গল? সখী নকবা আৰু দিয়া। সিহঁতে কলৈ গল একো গমেই নাপাওঁ আমি। বাদ দিয়া আৰু যাওক দিয়া জলে। হীৰা হীৰা শুনিছনে নাই? মই মাতি আছো, কেইবাৰ তোমাক মাতিব লাগে হা? আপুনি মদ খাই আহিছে, আপোনাৰ লাজ লগা নাই নে? মই আপোনাক স্বামী বুলি ক'বলৈ মোৰ লাজ লাগিছে, জানেনে? মানে আমাৰ অফিচত আজি পাৰ্টি আছিলে, এই পাৰ্টিতে ড্ৰিংকছ কৰিলো মই। আপুনি বঢ়িয়া কৰিছে, আপোনাৰ লাজ লগা নাই? নহয় মানে মোৰ লগৰ কেইটাৰ লগত অকণমান খাইছিলো, আজিৰ পৰা নাখাওঁ আৰু। আজিৰ পৰা নাখায় আপুনি? আপুনি কি মানে আছে আপোনাৰ? আপোনাক বিশ্বাস কৰিবই টান হৈছে মোৰ কাৰণে। নহয় অকণমানে খাইছিলো আৰু নাখাওঁ আৰু। আপুনি যিমান যি নকওক, মই এক ছেকেণ্ডো আপোনাৰ লগত মই থাকিব নোৱাৰো আপোনাৰ ঘৰত। মই এতিয়াই মাৰ ঘৰলৈ গুচি যাম। হীৰা হীৰা শুনাচোন, শুনা, তুমি গুচি নাযাবা। কিয় কান্দিছা তুমি ইমানকে? কি হ'ল? মোৰ সকলো শেষ হৈ গ'ল ভণ্টি। কি হৈছে তোমাৰ? ভালকে কোৱাচোন। তোৰ ভিনীয়েৰে মদ খোৱা আৰম্ভ কৰিছে। কি? ভিনদেউৱে মদ খোৱা আৰম্ভ কৰিছে? আগতে দেখোন তামোল এখনো নাখাইছিলে, এতিয়া মদ খোৱা আৰম্ভ কৰি দিলে। হ'ব দে, দুখ চুখ কৰি নাথাকিবি আৰু। দুইজনী বাই ভনী একেলগে থাকিম দে এইটো ঘৰতে। হেল্ল' অবিনাশ। মই এতিয়া গৈ আছো ৰ'বা। কি হ'ল বা? কোনে ফোন কৰিছিল? ভিনীয়েৰৰ লগৰ এটাই ফোন কৰিছিলে। কিয়? কি ক'লে তেওঁ? ভিনীয়েৰক বোলে হস্পিটেললৈ নিছে, মই তালৈ যাব লাগে। বা তই অকলে যাব নালাগে, ময়ো যাম তোৰ লগত। হ'ব দে ব'ল। অবিনাশ, তাৰ হুচ আহিছেনে? ডক্টৰ ছাৰে চাই আছে ৰ। ইহঁত আহিলে। অবিনাশ, তেওঁ ক'ত আছে? ইমাৰ্জেঞ্চি ৰুমত আছে, যাওক। ডক্টৰ ছাৰ, তেওঁ ঠিকে আছেনে? আপোনালোকৰ অবিনাশ বোলাজনক মাতিবচোন। হয়, মই এতিয়াই মাতি আছো ৰখক তেখেতক। আপুনি ইমান টেনশ্যন নল'ব, আপোনাৰ পেচেণ্ট সোনকালে ঠিক হৈ যাব। তেখেতে বিশেষ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ কাৰণে তেখেতৰ এনেকুৱা অৱস্থা হৈছে। হয় ছাৰ, মোক আপুনি মাতিছিলে? হয়, তেখেতক আপোনালোকে অলপ সময়ৰ পিছতে ঘৰলৈ লৈ যাব পাৰিব। ছাৰ, ক'ৰ পৰা আহিলে? তোমাৰ ওচৰলৈকে আহিছো, ৰখা। ছাৰ, কথা এটা শুনিছো, হয়নে? কি কথা শুনিছা, কোৱাচোন। ছাৰ, ৰাতুলৰ অসুখ বৰ বেছি হৈছে বোলে, হয়নে? ময়ো শুনিছো বাৰু। মদ মানুহে খাই কেতিয়াও শেষ কৰিব নোৱাৰে, মদকহে মানুহে খুলি খুলি খায়। তুমি ঠিকেই কৈছা। শৰীৰৰ কাৰণে নিচাযুক্ত বস্তু সেৱন কৰাৰ কিমান হানিকাৰক হ'ব পাৰে এতিয়া গম পালা? হয় ছাৰ, পাইছো। পৃথিৱীততো এইবিলাক চলিয়ে আছে ন, আগৰ পৰাই এইবিলাক চলি আছে। কিন্তু এইবিলাক বন্ধ কৰাৰ মানে কোনো ৰাস্তাই নাই কাৰো। তুমি ঠিকেই কৈছা। হয় ৰাইজ, আপোনালোক
সজাগ হওক, নিচাযুক্ত বস্তু সেৱন কৰা পৰা আঁতৰত থাকক। শৰীৰৰ কাৰণে ক্ষতি। সেইকাৰণে আমি এটা চমু আভাসেৰে এই চুটি ছবিখন নিৰ্মাণ কৰিছো, ৰঙীন পৃথিৱী হিচাপে। আমাৰ পৃথিৱী এইবিলাক চলি আছে, ফলত মানুহ বহুত বিপদৰ সন্মুখীন হ'ব লগা হৈছে। এই নিচাযুক্ত বস্তু সেৱন কৰা বন্ধ কৰি আমি এখন ৰঙীন পৃথিৱী গঢ়ি তুলিব লাগে।